অসমত অনুপ্ৰৱেশ কৰিলে বাংলাদেশী মিয়াই পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী মিয়াক অসমত আটক কৰি বাংলাদেশী মিয়াক উভতিয়াই পঠালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী মিয়াক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8 ডিচেম্বৰ তাৰিখে শ্ৰীভূমি জিলাৰ এখন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি চুবুৰীয়া দেশ বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ কথা প্ৰকাশ কৰে তেওঁ অৱশ্য কোনো স্থান বা খণ্ডৰ জৰিয়তে বিদেশী নাগৰিকজনে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্টত শৰ্মাই কয় যে ভাৰত বাংলাদেশ সীমান্ত সজাগতাৰ প্ৰদৰ্শন কৰি আন্তৰ্জাতিক সীমাৰ ওচৰত এজন বাংলাদেশীক আটক কৰি সীমাৰ পৰা বাংলাদেশলৈ উভতিয়াই পঠোৱা হৈছে শ্ৰীভূমি কাছাৰ ধুবুৰী আৰু দক্ষিণ হালমাৰা জিলালৈ বাংলাদেশৰ সৈতে প্ৰায়ভাগ মাটি আন্তৰ্জাতিক সীমাৰ লগত লগ লাগি আছে যাৰ বাবেই বাংলাদেশৰ পৰা অসমলৈ সহজে প্ৰৱেশ কৰিব পাৰে বাংলাদেশী মিয়াই শৰ্মা ডাঙৰীয়া কয় যে বিদেশী নাগৰিকজন আলী বাহাৰ বুলি চিনাক্ত কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট লাইট নিউজ 365